নমস্কাৰ আসসালামু আলাইকুম আজিৰ মোৰ এই ভিডিঅ'টো মই ঈদৰ পিছদিনাখন এইকাৰণে দিছোঁ কাৰণ মই জানো এই ভিডিঅ'টো যদি ঈদৰ আগদিনাখন ওলালে হয় চাগে ভিডিঅ'টোৰ কাৰণে বহুতখিনি কণ্ট্ৰভাৰ্চি হ'ল হয় ঈদৰ কেইদিনমান আগৰ পৰা কিছুমান মানুহ ওলাই যায় ফেচবুকত যিসকলে ফেচবুকত এনি টাইম পোষ্ট দি থাকে যে গৰু কাটিব নিদিওঁ ছাগলী কাটিব নিদিওঁ কুৰবানী হ'ব নিদিওঁ মই সেইসকলক এটা কথা ক'ব বিচাৰোঁ যে চোৱা ভাইসকল যে গৰু কাটাটো ধৰাচোন গৰু যদি কুৰবানী দিয়ে তেতিয়া বেয়া লাগে ঠিক আছে মই হিন্দু মানুহৰ চেণ্টিমেণ্টখিনি বুজো মই তেওঁলোকৰ মানে চেণ্টিমেণ্টটো মই সন্মান কৰোঁ কিন্তু এটা কথা কি জানানে যে চব বস্তুৰে কোৱা এটা ঢং থাকে তুমি যদি চিঞৰ বাখৰ কৰি পেলাই কোৱা তুমি যদি দম দি পেলাই কোৱা কাটিব নিদিওঁ তহঁতক মাৰিম কাটিম চ' সেইবোৰ বস্তু ভাল নালাগে এনেকুৱা ফেচবুকত মানে বহুত লেতেৰা লেতেৰা কমেণ্টবোৰ লেতেৰা লেতেৰা পোষ্টো পাইছোঁ যদি সঁচাকৈ মই সন্মান কৰোঁ কিন্তু ঠিক আছে মই সন্মান কৰোঁ মই যে গৰু কাটিব নালাগে ঠিক আছে এতিয়া যিসকলে চিঞৰি থাকে যিসকলে নিবিচাৰে কিছুমান এনেকুৱা আছে নিবিচাৰে কিন্তু তথাপিও মানে বস্তুটো মানে ধীৰে স্থিৰে কথাবোৰ কয় মানে বস্তুটো অলপমান বুজাই পেলাই কয় আৰু কিছুমান এনেকুৱা আছে যিসকলে মানে হিন্দু মুছলিম ভাই ভনীৰ মাজত মানে কাজিয়া সৃষ্টি কৰাবৰ কাৰণে কিছুমান এনেকুৱা কথা কয় এতিয়া মই সেইসকলক এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে যদি সঁচাকৈও যদি বিচাৰা যে কুৰবানী মানে গৰু কুৰবানী হ'ব নালাগে তেন্তে তোমালোকে কোৰ্টত যোৱা PIL ফাইল কৰা সুপ্ৰিম কোৰ্ট যোৱা হাইকোৰ্ট যোৱা যদি দম আছে PIL ফাইল কৰা এনে ফেচবুকৰ হিৰো হৈ লাভ নাই PIL ফাইল কৰাৰ পাছত কোৰ্টে যি অৰ্ডাৰ দিয়ে সেই অৰ্ডাৰটো সকলোৱে মানিব কিন্তু হিন্দু মুছলিম ভাই ভনীৰ মাজত কাজিয়া সৃষ্টি নকৰাবা এতিয়া চোৱা আমাৰ CM ছাৰেতো কোৱা নাই আমাৰ প্ৰাইম মিনিষ্টাৰেতো কোৱা নাই যে গৰু একদম হ'ব নোৱাৰে গৰু কাটিব নোৱাৰে ছাগলী কাটিব নোৱাৰে কৈছে জানো নাই কোৱা ন এতিয়ালৈকে যদি অফিচিয়েলি যদি এনাউন্স কৰে কোনো মুছলিম মানুহে কুৰবানী নিদিয়ে কিন্তু বস্তুটো অফিচিয়েলি এনাউন্স কৰিব লাগিব হয় নে নহয় আমাৰ কোৰ্টৰ পৰা অৰ্ডাৰ ওলাব লাগিব নাইবা যে গৰু কাটিব নোৱাৰে কেতিয়াও গৰু কাটিব নোৱাৰে কেতিয়াও ছাগলী কাটিব নোৱাৰে এতিয়া কোৰ্টৰ পৰা যদি সেনেকুৱা একো অৰ্ডাৰ এতিয়ালৈকে ওলোৱা নাই অফিচিয়েলি বা আমাৰ প্ৰাইম মিনিষ্টাৰ বা আমাৰ চিফ মিনিষ্টাৰে যদি এইবোৰ কথা অফিচিয়েলি কিবা নটিফিকেশ্যন একো দিয়া নাই দিয়া নাই কাৰণে বস্তুবোৰ চলি আছে যেতিয়া দিব এনেকৈ অফিচিয়েলি তেতিয়া একদম 100% বন্ধ হ'ব কিন্তু যেতিয়ালৈকে অফিচিয়েলি বস্তুবোৰ নহয় তেতিয়ালৈকে এইবোৰ বিতৰ্ক কৰি পেলাই চিঞৰ বাখৰ কৰি পেলাই হিন্দু মুছলিম ভাই ভনীৰ মাজত প্লিজ কাজিয়াবোৰ নলগাবা অলপমান নিজৰ ব্ৰেইনটো ইউজ কৰিবা আৰু যদি কাম ধান্দা নাই কাম ধান্দা বিচাৰা এইটোৱে কাম বনাই নল'বা যে হিন্দু মুছলিম মানে ভাই ভনীৰ মাজত যে কাজিয়া লগোৱাটো এই ভিডিঅ'টো সেইকাৰণে মই ঈদৰ আগদিনা বা ঈদৰ আগত বনোৱা নাই কাৰণ মই জানো এইটো ভিডিঅ' বহুত মানুহে নেগেটিভ ৱেটো ল'ব পাৰে মই এটা কথা ক'ব বিচাৰোঁ যে আহাবাৰ যেতিয়া ঈদ হ'ব তেতিয়ালৈকে যদি একো কিবা ডিচিজন যদি অফিচিয়েলি নহয় তেতিয়া এটা কাম কৰিব যিসকলৰ মানে ধৰকচোন প্ৰব্লেম আছে যে জানে যে মানে ওচৰত মানে থাকে কোনোবা মুছলমান মানুহ আৰু মুছলমান মানুহ যদি ঘৰত যদি মানে ধৰকচোন গৰু যদি কাটে তেতিয়া অবভিয়াছলি বেয়া লাগিব মই যদি হিন্দু হ'লো হয় মোৰো বেয়া লাগিলে এই বস্তুটো মই বহুত ভালদৰে বুজি পাওঁ এতিয়া কথাটো হ'ল যদি সেনেকুৱা কিবা হয় আপোনালোকে মানে ডাইৰেক্ট ক'ব যে আপোনালোকে গৰু নাকাটিব আমাৰ ভাল নালাগে আপোনালোকে হয়তো ছাগলী কাটক এই বস্তুটো ডাইৰেক্ট অলপমান মৰমত ক'ব বা অলপমান ভালদৰে ক'ব যদি কোনোবাই যদি আহি পেলাই কয় যে গৰু নাকাটিবি নহ'লে তোক মই কাটি দিম গৰু নাকাটিবি নহ'লে পিটন খাবি এইবোৰ ক'লে কি হয় নহয় মানুহৰ মাজত কাজিয়া সৃষ্টি হয় বহুতৰ খং উঠে মোক যদি কোনোবাই আহি পেলাই যদি এনেকুৱা উল্টা কথা দমত ক'লে কি হ'ব মোৰ খং উঠিব আৰু যদি সেইটো কথাই যদি কোনোবাই যদি মৰমত কয় বা ইজ্জতেৰে যদি কয় নহয় সেই বস্তুটো মানুহে আৰামত শুনিও লয় চ' সেইকাৰণে মানে কাজিয়া ফেচাল কৰাতকৈ চব বস্তু ভালদৰে বহি ডিছকাছ কৰি পেলাই কৰিব আৰু ঈদৰ মই এটা কথা ক'ব বিচাৰোঁ আমাৰ যে কুৰবানী দিয়ে কুৰবানী যে দিয়ে নহয় কুৰবানীটো কেনেকুৱা এতিয়া আমি তাৰে মানে কুৰবানীৰ 4 ভাগৰ 1 ভাগে আমাৰ ওচৰত থাকে আৰু বাকী 3 ভাগ আমি কি কৰোঁ গৰীবৰ মাজত আমি মানে ডিষ্ট্ৰিবিউট কৰি দিওঁ আমি গৰীবকে দিওঁ 3 ভাগ আমি গৰীবকে দিওঁ আৰু যি সেই 4 ভাগৰ 1 ভাগটো যে আমাৰ লগত থাকে সেই এভাগৰো আমি বহুতখিনি বস্তু মানে বহুতখিনি পাৰ্ট আমি আমাৰ বন্ধুৰ মাজত আমাৰ ধৰক চা চিনাকিৰ মাজত যাৰ অলপমান ধৰকচোন অৱস্থা পাতি অলপমান ফাইনেন্সিয়েলি দুৰ্বল আমি তেওঁলোকক দিওঁ চ' সেইকাৰণে ইয়াতে কোনো চখত নকৰে বস্তুবোৰ চ' সেইকাৰণে বস্তুটো এই ভিডিঅ'টো বহুত মই পজিটিভ ভিডিঅ' এটা বনাইছোঁ আৰু মানে বেয়া ফালে নিনিব সকলো খুচ থাকিব একদম হেপ্পী থাকিব পজিটিভ থাকিব জয় অসম